নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া মই মাৰ ঘৰত আছোঁহি। আজি দুদিনমান হ'ল অহা, তাকে ভাবিলোঁ আজি চিলাপথাৰ বিয়া এখন আছে, বিয়া খাওঁগৈ আৰু মালিনী থানলৈ যাম আৰু কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই যাম। বলকচোন তেন্তে মোৰ ভিডিঅ'টি আজি আৰম্ভ কৰোঁ। তেন্তে মই এতিয়া ৰেডি হ'লোঁ। আজি কি কৰোঁ, ক'লৈ যাওঁ, সকলোবোৰ আপোনালোকে চাই যাব। এতিয়া আমি ঘৰৰ পৰা ওলাই গৈ আছোঁ। বলকচোন কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই যাম। আহি আমি চিলাপথাৰ পালোহি। আমি গল্লা খাই ল'লোঁ, খুব গৰম হৈছিলে সেইবাবে আমি ঠাণ্ডা খাই ল'লোঁ। এতিয়া আমি মন্দিৰলৈ গৈ আছোঁ। আহি আমি মালিনী থানৰ মন্দিৰৰ এইডোখৰ জেগাখিনি পালোহি। ওপৰলৈ মন্দিৰটো আছে। বলকচোন আমি তেনেহ'লে আগলৈ যাওঁ। গোটেইবোৰ মানুহেই মানুহ, এইবোৰ আমাৰ মানুহবোৰ, সেইবোৰ বেলেগৰ মানুহ। আমি এতিয়া সোমাই গৈছোঁ ভিতৰলৈ। কি হ'ল? ভাগৰে লাগি গ'ল। চেণ্ডেলবোৰ খুলি থলোঁ। এতিয়া আমি ধূপ চাকি জ্বলাই সেৱা কৰি ল'লোঁ। বাহিৰতে কৰিব লাগে ধূপ চাকি জ্বলাই সেৱা। তাৰপিছত আমি ভিতৰৰ মন্দিৰলৈ প্ৰৱেশ কৰিম। আৰু ৰ'দটো বহুত গৰমো লাগিছে। সেৱা কৰিলোঁ। এতিয়া মন্দিৰটো তিনিপাক ঘূৰি লওঁ। এইফালে মামী, এইফালে ভণ্টি। যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ওপৰলৈ আছিল মন্দিৰ, ওপৰৰ ভাগখিনি আজি আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ আমাৰ হাতত টাইমো ইমান নাই ওপৰলৈ যাবলৈ, আৰু ৰ'দটো বহুত দিছে, গৰমো হৈছে বহুত। ওপৰলৈ তাকে দেখাব নোৱাৰিম আজি। কিমান ধুনীয়া এইবোৰ।
আৰু এতিয়া মই গছজোপা ৰছী বান্ধিলোঁ মনৰ আশা পূৰ্ণ হওক আপোনালোকে মোক আশীৰ্বাদ কৰিব ৰছী বান্ধিলোঁ এতিয়া আৰু এইফালে গ্লাছৰ ভিতৰত ডাঙৰকৈ শিলৰ মূৰ্তি এটা বনাই থোৱা আছে আনফালে আছে শিৱ মন্দিৰ এটা ভক্তসকলে তাত পূজা কৰি আছে আইসক্ৰীম খাই লওঁ এতিয়া ইয়াৰ পৰা টাইমো বহুত হৈ গ'ল মন্দিৰৰ ওচৰৰ হোটেল এখনত আমি চবেই ভাত খাই ল'লোঁ এতিয়া আহি আমি বিয়াৰ ঘৰ পালোহি দলংখন পাৰ হৈ যাব লাগিব ভয় লাগে বাঁহৰ দলং আৰু গোটেই মানুহখিনি আমি শকত ভাঙি যাব বুলি ভয়ো লাগিছিল যেন তেনে পাৰ হৈ গ'লোঁ আৰু এয়া বহি আমি একেলগে সকলোৱে ভাত খালোঁ আৰু সেইফালে দেখিছেনে দৰাজন ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম বাৰু আপোনালোকক এইজন দৰাজন মুখত ৰুমাল লৈ আছে যে এইজন হৈছে দৰাজন ঘৰলৈ গৈ পোৱালে চাগে মোৰ ৰাতিয়ে হ'ব ৰাতি আৰু ভিডিঅ' কৰাটো নহ'বই সেইকাৰণে ভাবিলোঁ ভিডিঅ'টি মই ইমানতে সামৰিম আৰু দেখিছেনে এইবোৰ কিমান সুন্দৰ পৰি কালি আৰু ভিডিঅ' কৰা নহ'ল তাকে ভাবিলোঁ আজি ভিডিঅ'টি ইমানতে সামৰোঁ আহি পোৱা ৰাতি হ'ল যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ